ব্ৰজাংগনাগণ এই গভীৰ ৰজনী তোমালোক ইয়াত কিয়? অতি পুত্ৰ আত্মীয় স্বজন গৃহত নেদেখি অন্বেষণ ঘূৰিব জনা উচিত। পেট পিশাচ বন্য জন্তুকে আদি কৰি অভাৱ বিচৰণে ক্ষণে ক্ষণে বিপদ সাধুতাৰ সৃষ্টি কৰে। কমলাংগ নাৰী হৈ এনেদৰে উত্ৰাল হোৱাটো উচিত হয়। গোপীসকল বৃন্দাবনৰ শোভা দেখিলা এতিয়া নিজ নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰে। তোমাৰ ফুলনিত বংশী আমাকে মাতি নি নিষ্ঠুৰভাৱে খেদি দিব খুজিছা কিয়? গৃহমুখ পৰিহাৰ কৰি আমি তোমাৰ দৰ্শনাৰ্থী হৈহে উপস্থিত হৈছোঁ। তোমাৰ বংশীবোৰৰ বন্য জন্তু আমি সকলো পুলকিত কৰিম। গতিকে বজোৱা তোমাৰ বংশীৰ সুৰত আমি নাচি নাচি তোমাতে দিন হৈ যাম। তোমালোকৰ প্ৰেম তৰংগ এই কৃষ্ণৰ মোহন প্ৰাণ নাচি উঠিছে। গোপীসকল তোমালোকৰনো মোৰ প্ৰতি কিমান ভক্তিভাৱ আছে তাৰে পৰীক্ষা কৰিব। আহা গোপীসকল আজি বৃন্দাবনত সৰগৰ শান্তিৰ ভোগ মধ্যলৈ নমাই আহা গোপীসকল সকলোৱে মোৰ সংগে নৃত্য কৰা।